Welcome to my YouTube channel RS Teronলৈ স্বাগতম জনালোঁ। বৰ্তমান মই আছোঁ কাৰ্বি আংলং। ৱাও! আজি মই আপোনালোকলৈ এটা বহুত ধুনীয়া আৰু জেনেৰেল নলেজ তেনেকুৱা হ'ব। তেনেকুৱা আপোনালোকৰ আজি নতুন ভিডিঅ' এটা লৈ আনিছোঁ। আৰু জুম খেতি আপোনালোকেতো কিছুমানে দেখিছেই আৰু কিছুমানে দেখা নাই জুম খেতি কেনেকৈ কৰে আৰু ক'ত কৰে, আৰু সেইটো বিষয়ত আপোনালোকক আজি মই দেখাম। মই বৰ্তমান আছোঁ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আছোঁ। মই কাম এটা কাৰণে আহিছিলোঁ। তাৰপিছত আপোনালোকক যে মই ভিডিঅ' এটা দেখাম, তাকে মই আজি ভিডিঅ' এটা বনালোঁ। এইফালে এইটো চাওক, জুম খেতিটো বেছিকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত বেছিকৈ কৰা যায়। সেই পূৰ্বে বিশেষকৈ কাৰ্বি আংলংটো কৰে। আৰু চাওক এইফালে ইয়াত মানে প্ৰথমতে বহুত জংঘল আছিল। জংঘলখিনি যেতিয়া মানুহ লগাই চাফা কৰি দিয়া হয়, তাৰপিছত এই মাটিখিনি এঢলীয়া মাটিত কৰা হয় না, পাহাৰত জংঘল চাফা কৰি বন চন চিকুণাই জুই চুই লগাই, তাৰপিছত কুৰি দি অলপ হেৰি কৰা মাটিডৰা অলপ হেৰি কৰি দিয়া হয়, খান্দি দিয়া হয়। তাৰপিছত কেইদিনমানৰ পিছত ধান হেৰি কৰি দিয়ে। চাওক এইফালে ধান চিটিয়াই ধান এইবিলাক হৈছে, এইবিলাক ধান হৈ আছে ইয়াত বৰ্তমান। এতিয়া মানুহ যদি দেখে একেবাৰে গালি দিব। কোনো দেখা নোপোৱাকৈ মই ভিডিঅ'টো বনাইছোঁ। ইয়াৰ ওপৰত যাবলৈ নিদিয়ে। আৰু কেইদিনমান পিছত যেতিয়া ইমান হ'ব, তেতিয়া বনখিনি চিকুণাই দিব। এইবিলাক বন চব চিকুণাই দিব। এইটো হৈছে ৰঙালাও পুলি। ইয়াত ধানৰ লগতে বহুত বেলেগ ধৰণৰ মানে কৰে। ইয়াৰ লগতে গুটি ছিটিয়াই দিয়ে। ৰঙালাও, তিয়ঁহ, জলকীয়া ইয়াত ছিটিয়াই দিয়ে। তাৰপিছত এইফালে আছে পথাৰ, তলত ইয়াত পথাৰ। ইয়াতকৈ ডাঙৰ কৰে মানুহ। আজিকালি মানে বহুত সৰুকৈ কৰা হৈছে। মোক যে কোনোবা দেখিলে যে কেনেকুৱা গালি দিব। এয়া চাওক কিমান ওখ। কিনকে বৰষুণটো পৰি আছে, এনেকুৱা বেয়া অশান্তি। মাটিখিনিও ইমান লেতেৰা মাটি, ৰঙা। বৰষুণটো ডাঙৰকৈও পৰা নাই, একদম সৰুকৈ পৰা নাই, মানে বহুত অশান্তিত। আৰু এইফালে আছে টংঘৰ মানে কি, ইয়াত মানে চৰাই চিৰিকটি বা যিকোনো জীৱ জন্তুৱে ধানখিনি অনিষ্ট কৰে বুলি ইয়াত মানুহ কেতিয়াবা আহে ৰখীয়া, এইটো ভাল কৰিব খেৰ চেৰ দি, নহ'লে ত্ৰিপাল দি। আৰু এইফালে কৰে। এয়া জুম খেতি ভেলো এইখিনি মাটিখিনি জাষ্ট খেতিত দুবাৰ বা তিনিবাৰহে ইয়াত খেতি কৰিব পাৰে। তাৰপিছত আৰু 4-5 বছৰৰ পিছত আৰু জংঘল এনেকৈ কৰি থৈ দিব। তাৰপিছত আৰু কৰিব, মানে একেৰাহে যদি এই মাটিখিনি যদি কৰি থাকে, সাৰটো নাইকিয়া হৈ যায় না, ধানটো ইমান মানে কাম নিদিয়ে, মানে ধান নহয়। গতিকে এইখিনি যোৱা বছৰ তাৰ 2-3 বছৰমান কৰিলে, তাৰপিছত এবছৰ কৰা নাই। এইফালে কৰিছে, এইফালে কৰি আছে। তাৰপিছত এইফালেও অলপ কৰিছে। ইয়াত তামোল লগাই দিছে। ইয়াৰ লগত ধান হোৱাৰ পিছত বা এনেকুৱা সময়তে ধান লগাই দিয়ে, বা ধানৰ লগতে তামোলো লগাই দিয়ে। তামোল ৰুই দিয়ে। 5-6 বছৰ 10 বছৰ পিছত তামোল ধুনীয়া হ'ব। সেয়ে আজি আপোনালোকক মই যিখিনি দেখাবলৈ পাৰিছোঁ, আপোনালোকে ভিডিঅ'টো যাতে লাইক এটা কৰিব। আৰু যিসকলে যদি নতুনকৈ আহিছে, সিহঁতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়াই।